আল্লাহ তুমি কবুল করো বাল্য বিবাহৰ বিৰুদ্ধে আমি যিখিনি পদক্ষেপ লৈ আছো কিন্তু বাল্য বিবাহ বন্ধ কৰাৰ নামত হিটলাৰী ৰাজ আমি কেতিয়াও সমৰ্থন কৰিম। এই মুহূৰ্তত ওলাইছে এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ অভিযান, উচ্ছেদ অভিযান আৰু এনকাউণ্টাৰ অভিযান এই কামবোৰ অকল সংখ্যালঘু মুছলমানক টাৰ্গেট কৰিহে চলাই আছে। এই মন্তব্য অখিল গগৈৰ। সংখ্যালঘুক টাৰ্গেট কৰি উচ্ছেদৰ উৎসৱ পাতিছে হিমন্ত চৰকাৰে। একমাত্ৰ সংখ্যালঘুক টাৰ্গেট কৰিয়েই উচ্ছেদ চলাই থকা হৈছে। উচ্ছেদক লৈ চৰকাৰক কঠোৰ সমালোচনা বিধায়ক অখিল গগৈৰ। জাতিৰ মাজত বিভাজন কৰাই চৰকাৰৰ মানসিকতা বুলি মন্তব্য কৰে অখিল গগৈয়ে। ভোট বেংকৰ স্বাৰ্থত উচ্ছেদক ৰাজনৈতিক অস্ত্ৰ হিচাপে লৈছে হিমন্ত চৰকাৰে। বিকল্প অবিহনে চৰকাৰী ভূমিত বেদখল কৰা লোকক উচ্ছেদ চলাব নোৱাৰে বুলি কয় অখিল গগৈয়ে। চৰকাৰৰ প্ৰতিটো পদক্ষেপক বেআইনী আখ্যা দিছে অখিল গগৈয়ে। বুলডোজাৰ, এনকাউণ্টাৰ, উচ্ছেদ, বাল্য বিবাহৰ বিৰুদ্ধাচৰণ সকলো বেআইনী। এই মন্তব্য কৰে অখিল গগৈয়ে। সংখ্যালঘুক টাৰ্গেট কৰি উচ্ছেদৰ উৎসৱ পাতিছে হিমন্ত চৰকাৰে। আৰু এই উচ্ছেদ অভিযান সোনকালে বন্ধ হ'ব লাগে, নহ'লে আমাৰ অসমখন শেষ হৈ যাব। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল সংখ্যালঘুক টাৰ্গেট কৰি এই কামবোৰ চলাই আছে নেকি? আপোনালোকৰ মন্তব্য ভিডিঅ'টোৰ কমেণ্টত জনাব। এতিয়া গৈছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰলৈ। এই মুহূৰ্তত ওলাইছে এটা বিগ ব্ৰেকিং নিউজ। মাটি বাৰীৰ সমস্যাক লৈ অতি জৰুৰী খবৰ। বন্ধু বান্ধৱীসকল, আপুনিও যদি এতিয়া কিবা মাটিৰ সমস্যাত ভুগি আছে, তেনেহ'লে এটা ফোন কলতে আপোনাৰ সমস্যাৰ সমাধান কৰিব পাৰে। এটা জৰুৰী খবৰ, ভিডিঅ'টো শেষলৈকে চাব। মাটি বাৰীক লৈ আপুনি সমস্যাত ভুগিছে নেকি? এটা ফোন কলতেই দিব পাৰিব সকলো অভিযোগ। আপোনাৰ সুবিধাৰ্থে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। মনত ৰাখক এইটো নম্বৰ 1800345266। এই নম্বৰটোতে আপোনাৰ সকলো অভিযোগ দিব পাৰে আৰু আপোনাৰ সমস্যাৰ সমাধান কৰিব পাৰে। ঘৰৰ পৰাই আপুনি কৰিব পাৰিব মাটি বাৰীৰ কাম। rtps.assam.gov.in ত গৈ আজিয়ে কৰক আবেদন। আবেদন কৰিবলৈ আপোনাক কি নথিপত্ৰ লাগিব আপুনি ভিডিঅ'টো চাই সম্পূৰ্ণৰূপে জানি লওক। আপোনাক লাগিব খাজনা আদায়ৰ ৰচিদ। মিছন বন্ধুৰা আঁচনিৰ জৰিয়তে উপকৃত হৈছে লাখ লাখ লোক। অনলাইনত সহজে নিষ্পত্তি হৈছে মাটি বাৰীৰ সমস্যা। 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে এই আবেদনৰ সময়সীমা। গতিকে 31 মাৰ্চৰ আগতে আপুনি এই কামটো কৰি লওক, নহ'লে আপুনি সমস্যাত পৰিব পাৰে। মাটি বাৰীক লৈ আপুনি সমস্যাত ভুগিছে নেকি? তেনেহ'লে 1800345266 নম্বৰটোত আপুনি কল কৰি পেলাই আপোনাৰ সমস্যাৰ সমাধান কৰি লওক। উচ্ছেদক লৈ পুনৰ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজহ ভূমিতো উচ্ছেদ অভিযান চলিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। গোটেই অসমত নন ষ্টপ চলিব উচ্ছেদ, ইয়াত কোনেও বাধা দিব নোৱাৰে। ন্যায়ালয়ে বাধা দিব নোৱাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। এফালে ন্যায়ালয় আৰু আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদেশ। ৰাজহ ভূমিতো চলিব উচ্ছেদ অভিযান, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য, ৰাজহ ভূমিতো চলিব এই উচ্ছেদ অভিযান। উচ্ছেদক লৈ পুনৰ কঠোৰ স্থিতি মুখ্যমন্ত্ৰীৰ। য'তেই চৰকাৰী ভূমিত বেদখল হ'ব তাতেই উচ্ছেদ হ'বই। বনভূমি, ৰাজগাঁও সকলোতে চলিব উচ্ছেদ অভিযান। বটদ্ৰৱাত চলা উচ্ছেদ ৰাজহ ভূমিতে আছিল, ধলপুৰত চলা উচ্ছেদ ৰাজগাঁৱতে আছিল। নুৰুল হুদাই যথেষ্ট সহযোগিতা কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য, উচ্ছেদ অভিযান কেতিয়াও বন্ধ নহয়। য'ত চৰকাৰী মাটি বাৰীৰ বেদখল চলি আছে বা ৰাজভূমি আছে, সকলোতে উচ্ছেদ অভিযান চলি থাকিবই, এই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ বিৰুদ্ধে সমালোচনা ৰফিকুল ইছলামৰ। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীয়ে চমক দিয়াৰ বাবেহে অভিযান চলাইছে বুলি ৰফিকুল ইছলামৰ মন্তব্য। মানুহৰ ডিঙি চেপি আপুনি কাম আদায় কৰিব নোৱাৰিব। চৰকাৰৰ বিৰুদ্ধে সমালোচনা ৰফিকুল ইছলামৰ। যোৱা 15 বছৰে হিমন্ত বিশ্ব শৰ্মাই কিয় মনে মনে আছিল বুলি প্ৰশ্ন উত্থাপন কৰে ৰফিকুল ইছলামে। বহুতে ভয়তে প্ৰাণ হেৰুৱালে। অক্স প্ৰযোজ্য হয় নেকি? অসম পুলিচে ভাবিব লাগিছিল। চৰকাৰৰ এই কাণ্ডক ধিক্কাৰ জনাইছো বুলি ৰফিকুল ইছলামৰ মন্তব্য। চৰকাৰৰ বিৰুদ্ধে সমালোচনা জনিয়াৰ বিধায়ক ৰফিকুল ইছলামৰ। মুখ্যমন্ত্ৰীয়ে চমক দিয়াৰ বাবে অভিযান চলাইছে বুলি মন্তব্য কৰে ৰফিকুল ইছলামে। কাইলৈ অনুষ্ঠিত হৈ যোৱা জৰুৰীকালীন মিটিঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুতকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অব্যাহত থাকিব পক্সো আইন। ইয়াৰ লগত আছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পক্সো আইনৰ অধীনত বাল্য বিবাহৰ বিৰুদ্ধে অব্যাহত থাকিব তীব্ৰ অভিযান। বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ অভিযানৰ মাষ্টাৰ মাইণ্ড প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কঠোৰ একশ্যন প্লেন সাজু কৰিছে হিমন্ত চৰকাৰে। প্ৰতি 6 মাহৰ মূৰে মূৰে নিশাৰ ভাগত অসম আৰক্ষীয়ে চলাব এই অভিযান। বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ একশ্যন প্লেন সাজু। 6 মাহৰ মূৰে মূৰে আৰক্ষীয়ে ল'ব কঠোৰ ব্যৱস্থা। বাল্য বিবাহৰ গোচৰ দিবলৈ কল চেণ্টাৰো ৰখা হ'ব প্ৰস্তুত। গাঁওসমূহত বাল্য বিবাহৰ অভিযোগ দিবলৈ ব্যৱস্থা থাকিব। পক্সো আইনৰ অধীনত বাল্য বিবাহৰ বিৰুদ্ধে অব্যাহত থাকিব তীব্ৰ অভিযান। এইটো মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ ইয়াৰ ওপৰত মন্তব্য কি ভিডিঅ'টোৰ কমেণ্টত জনাবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে খবৰ আছিল। যদি ভিডিঅ'টো ইনফৰমেশ্যনেল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ খবৰ নিতৌ পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।